নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়াৰে পৰা কোনেও দিব নালাগে কোনো সুদ। এতিয়াৰে পৰা প্ৰয়োজনত অৰুণোদয় হিতাধিকাৰীয়ে ল'ব পাৰিব আগধন। জানি লওক সকলো কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীৰ বাবে নতুন সুবিধা ঘোষণা কৰিলে। এতিয়াৰে পৰা প্ৰয়োজন হ'লে আগধন হিচাপে ল'ব পাৰিব অৰুণোদয়ৰ ধন। কোনো সুদ দিব নালাগে। অৰুণোদয় হিতাধিকাৰীৰ বাবে নতুন সুবিধা। এতিয়াৰে পৰা প্ৰয়োজন হ'লে আগধন হিচাপে ল'ব পাৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে দিব নালাগে কোনো সুদ। পৰৱৰ্তী মাহৰ পৰা অলপকৈ হিতাধিকাৰীৰ পৰা কৰ্তন কৰা হ'ব এই ধন। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰা লাহে লাহে অৰুণোদয়ৰ ধনৰাশিৰ পৰিমাণ বঢ়াই নিয়া হ'ব আৰু অৰুণোদয়ৰ হিতাধিকাৰীসকলে পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে অতিৰিক্ত ধন ল'ব পাৰিব। তাৰ বিনিময়ত হিতাধিকাৰীসকলৰ আঁচনিৰ ধনৰ পৰা মাহে মাহে কাটি থাকিব চৰকাৰে। তাৰ কাৰণে কোনো সুদ নলয় চৰকাৰে। কোনোবাই যদি 10,000 বা 8,000 টকা আগতীয়াকৈ জৰুৰীকালীনভাৱে বিচাৰে ল'ব পাৰিব। তাৰো ব্যৱস্থা কৰা হ'ব। বছৰি হিতাধিকাৰীসকলে লাভ কৰা ধন আগতীয়াকৈ ল'ব পৰাৰ ব্যৱস্থা কৰা হ'ব। বেংকৰ পৰা ঋণ ল'লে বেংকক পৰিশোধ কৰিব নালাগে। আমি বেংকক অৰুণোদয়ৰ পৰা কাটি থাকিব কম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে প্ৰত্যেক সমষ্টিতে এজন অৰুণোদয় সাৰথী নিযুক্তি দিয়া হ'ব। অৰুণোদয় সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান কৰিব অৰুণোদয় সাৰথীগৰাকীয়ে। হিতাধিকাৰীসকলৰ সকলো সমস্যা সমাধান কৰিব পাৰিব অৰুণোদয় সাৰথীৰ জৰিয়তে। অসমৰ 37 লাখ মহিলাই আজি বেংক একাউণ্টযোগে অৰুণোদয় 3.0ৰ ধন লাভ কৰিব। এইবাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰা হৈছে, যাতে অন্য লোকে মহিলাগৰাকীৰ একাউণ্টৰ ধন হৰলুকি কৰিব নোৱাৰে। প্ৰকৃত গৰাকীয়ে যাতে ধন লাভ কৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে।